welcome back to my channel Chayanika's vlog. মই Chayanika মোৰ চেনেল তুলি আপোনালোক পুনৰবাৰ স্বাগতম জনাইছো। আজি হল Saturday আৰু আজি হল 4 জুন আৰু আজি দিনটো বহুত ধুনিয়া কিছুমান কামেৰে আজি পাৰ কৰিব ওলাইছো আৰু আজি ৰাতি আছে আমাৰ ইয়াৰে মানে পলাশবাৰীৰ বিহু আৰু বিহুত দুজন বহুত ফেমাস সিঙ্গাৰক মাতিছে যাক চাবলৈ আমি বহুত হেপাহাৰে ৰখি আছো আৰু গধূলি চাবলৈ যাম সকলোবোৰ দেখাই থাকিম দিনটো কি কৰো নকৰো সকলোবোৰ দেখাই থাকিম সো মোৰ হতে ভিডিওটো চাই থাকক আৰু যদি মোৰ চেনেলটো কোনোবাই নতুনকৈ চাই আছে সেই সকলক কৈছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ক যাতে মোৰ আহিবলগীয়া সকলো ভিডিও নটিফিকেশন আপোনালোকে পাই থাকে তো ঠিক আছে এতিয়া হলে ৰাতিপুৱা এতিয়া জাস্ট উঠিছো ব্ৰাশ কৰিছো সো দিনটো কি কৰো নকৰো আপোনালোকক দেখাই গৈ থাকিম তো মোৰ হতে ভিডিওটো চাই থাকক Hello guys আৰু এতিয়া গা পা ধুই উঠিলো আৰু এতিয়া বাজিছে 10:30 পুৰা কাম বন কৰি আজৰি হলো আৰু আজি ভাবিছো দিনত অকনমান মানে এটা হৰুকে মেকআপ এটা কৰিম বুলি ভাবিছো বেছি এনেকুৱা হেভি মেকআপ নহয় এনে জাস্ট এটা মেকআপ ট্ৰাই কৰিম বুলি ভাবিছো vontir তাত আৰু ফটো কেইখনমান উঠিম তেনেকে আৰু ফটোবিলাক মোৰ ইনষ্টাগ্ৰাম আপুনি দেখিবলৈ পাব Chayanikas মেকওভাৰ বুলি আছে সো মেকআপটো কৰোৱা হক যি পাৰো অকনমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়া আহিলে মই কৰিম মেকআপ তো আপোনালোকে ভিডিওটো চাই থাকক তো হেল্ল' গাইজ মই একদম ৰেডি মেকআপ কৰিবলৈ আৰু আমাৰ মেকআপ জনে ল'ব আহি পোৱা নাই উপছ এক মিনিট মই দৰজা আহি গৈছিল আৰু এতিয়া মই মেকআপ কৰিবলৈ পুৰা এইবিলাক হাজু কৰিছো গোটেইবিলাক ওলাই লোৱা নাই কাৰণ সামৰিবলৈ বহুত বেছি কষ্ট হয় আৰু যিসকলে এনিটাইম এইবিলাকৰ লগত ৰিলেটেড হৈ থাকে সিহঁতে গম পায় যে এইবোৰ কৰি মেলি আকৌ সামৰিবলৈ কিমান বেছি এলাহ লাগে আৰু কষ্টৰ কাম গম পায় সো এতিয়া মই মেকআপ ষ্টাৰ্ট কৰিম সো চাই থাকক তো হেল্ল' গাইজ আৰু এতিয়া মেকআপ অলমোষ্ট ডান এতিয়া কাপোৰ পিন্ধিব বাকি আছে অকনমান আৰু এতিয়া এয়া পৰ্দা টানি লৈছো পিছফালে লাইট যোগাৰ কৰিছো জাস্ট জ্বলালে হল আৰু এতিয়া আপোনালোকক মই দেখাব লাইছো আমাৰ আজিৰ মেকআপৰ মানে আজিৰ মডেল গৰাকীৰ আউটফিটটো ধন্যবাদ জনাব এজোৰ হয় এজোৰ মাৰ কাপোৰ হয় আৰু এজোৰ মাই আমাৰ যি ৰিসেন্টলি এখন বিয়া গ'ল আমাৰ মামাৰ বিয়া তাত লৈছিল জোৰোণৰ দিনা পিন্ধিবৰ কাৰণে আৰু আজি সেইজোৰ মই ভণ্টিক পিন্ধাই ফটোশ্বুট কৰিম সো এইজোৰ কাপোৰজোৰ সো মোৰ হতে ভিডিওটো চাই থাকক অলপ চলপ দেখা পাব কেনেকৈ কি ফটো উঠাও আৰু এখন দুখন ফটোও পাব কিন্তু গোটেইবিলাক ফটো ধুনীয়াকৈ মোৰ ইনষ্টাগ্ৰাম আইডি আপোনালোকে চাবলৈ পাব মোৰ ইনষ্টাগ্ৰাম আইডিটো হ'ল Chayanikas মেকওভাৰ আপোনালোকে ইনষ্টাগ্ৰামত গৈ ধুনীয়াকৈ চাব পাৰিব আৰু যি এবিট চাব বিচাৰে তো এবিটো চাব পাৰিব Chayanika দাস বুলি আছে তাত মই ফটো পোষ্ট কৰিম ধুনীয়াকৈ চাব পাৰিব ঠিক আছে তেতিয়াহ'লে মোৰ হতে ভিডিওটো চাই থাকক হেল্ল' গাইজ আৰু এতিয়া 12:30 বাজিল আৰু এতিয়া আমি বাহিৰত ফটো লৈ আছো আৰু দেখিছেনে মোৰ মুখৰ অৱস্থা একেবাৰে গৰমত চাব নোৱাৰা হৈ আছে কাৰণ বেলেগক মেকআপ কৰি দি আছে যেতিয়া মোৰ মুখৰ অৱস্থা কি হ'ব সো এতিয়া চাওক আমাৰ মডেলজনী আৰু মডেল মানে মোৰ ভণ্টি হয় আৰু তাইক আজি এনেকৈ মেকআপ কৰি দিলোঁ ওচৰৰ পৰা অলপ দেখাই দিছোঁ ভিডিঅ'ত ইমান এটা ভাল নহ'ব কোৱালিটিটো আৰু আপোনালোকে ফটো দেখিবলৈ পাব আৰু এজোৰ কাপোৰজোৰ যেজোৰ মই আপোনালোকক দেখাইছিলোঁ আৰু অকণমান খোপাটো দেখাই দে খুৰী এইটো আৰু এইটো মই মেকআপ কৰিছোঁ আৰু তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ আৰু ৰাতি আমি ফাংচন চাবলৈ যাম তো আৰু বৰষুণ নাহিলে হয় বৰষুণ আহিলে পুৰা চপাত হৈ যাব প্লান আৰু এতিয়া ঠিক আছে আমি ফটো কেইকপি উঠি লওঁ আমি ৰিলছ বনাম অ'কে আমি ৰিলছ বনাম এতিয়া মই নহয় তাই বনাব ঠিক আছে ভিডিঅ'টো শেষলৈকে চাই থাকক
এতিয়া গধূলি হ'ল আৰু 8:30 বাজিব আৰু বজা নাই আৰু 5 মিনিটমান আছে আৰু এতিয়া আমি যাব ওলাইছোঁ ফাংচন চাব আৰু আপোনালোকক কৈ দিওঁ মই আমাৰ দুজন সেয়া আহিব ছিংগাৰ আহিব আৰু সেই দুজন হ'ল সুবাসনা দত্ত আৰু আশুৰ্য বৰপাত্ৰ চ' চাবলৈ বহুত এক্সাইটেড হৈ আছোঁ কিমানখিনি পাৰোঁ চাব নাজানো বৰষুণে বা কি অৱস্থা কৰে সেয়ে যাব ওলাইছোঁ আমি ইয়াৰ পৰা যাম মামাহঁতৰ পৰা মামী আইতা এইবোৰ আহিব চ' এতিয়া যাওঁ চিট চাগে ফুল হৈ গ'ল আমি ক'ত বহিব পাওঁ নাপাওঁ নাজানো ঠিক আছে তেতিয়াহ'লে আপোনালোকক দেখাই থাকিম আপোনালোকে মোৰ সৈতে ভিডিঅ'টো শেষলৈকে চাই থাকক আহি পালোঁ আৰু এতিয়া ঘৰ আহিছোঁ ঘৰত মানে গৈ লওঁ জাষ্ট বৰষুণ ৰখিছে আৰু পূৰা ইমানটো পানী গোটেই ফিল্ডত তথাপিও এনজয় কৰিছোঁ ভিউ চাইছোঁ তো মোৰ সৈতে ভিডিঅ'টো চাই থাকক গুড মৰ্ণিং গাইজ আৰু এতিয়া আজি ৰাতিপুৱা হ'ল যোৱাকালি বিহু গ'ল ভালে ভালে যদিও বৰষুণ আহিছিল আৰু এতিয়া ৰাতিপুৱা হ'ল আৰু এতিয়া মই যাব ওলাইছোঁ কলেজ নিছোঁ কলেজ যাব ওলাইছোঁ আৰু মই ভাবিলোঁ ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিওঁ আৰু বেছি দীঘলীয়া হৈ থাকিলেও ভাল নালাগিব চ' আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলোঁ আৰু পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ ক'ব ওলাইছোঁ এইখিনিতে যে যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে সেইসকলক কৈছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকে ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই